সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেলটো দাবি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সদায় পাই থাকে। হেল্ল' ফ্ৰেণ্ডছ, মই হ'লো মেহতাব। আপুনি দেখি আছে টাপটিউব চেনেল। আজি বিষয়টো হ'ল আমি কেনেকৈ আমাৰ ইউটিউব চেনেলটো ভেৰিফাই কৰিম। আমি যদি এজন ইউটিউবাৰ হ'বলৈ সপোন দেখি আছোঁ বা ইউটিউব ভেৰিফাই কৰিবলৈ নাজানো, তেনেহ'লে এই ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকিব। মই যথেষ্ট চেষ্টা কৰিম আপোনাক বুজাই দিবলৈ কেনেকৈ ভেৰিফাই কৰে ইউটিউব একাউণ্টটো। বলক আমি মোবাইলত লৈ যাওঁ কেনেকৈ ভেৰিফাই কৰে ইউটিউব একাউণ্টটো। পোনপ্ৰথমে আমাক খুলি ল'ব লাগিব ক্ৰম ব্ৰাউজাৰ। ক্ৰম ব্ৰাউজাৰ খোলাৰ পিছত আমি চিম্পলি তাতে পাই যাম ইউটিউবত ক্লিক কৰিম। ইউটিউবত ক্লিক কৰাৰ পিছত পূৰা ইউটিউবখন আহি যাব। তাৰপিছত এই যিটো চিম্বল বুলি আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নিজৰ চেনেল যিটো থাকিব, ইউটিউবৰ এটাতো সকলোৰে চেনেল থাকেই, সেই চেনেলটোত ক্লিক কৰক। কৰাৰ পিছত চিম্পলি থ্ৰী ডটছ, যিটো ওপৰত থ্ৰী ডটছ আছে তাতে চিম্পলি ক্লিক কৰি আমি ডেস্কটপ ছাইটত যাম। আৰু সেই ডেস্কটপ ছাইটত যাইহে আমি আমাৰ একাউণ্টটো ভেৰিফাই কৰিব পাৰিম। ডেস্কটপ ছাইটত আহি ইয়াত দেখা থাকিব ক্ৰিয়েটৰ ষ্টুডিঅ'। যদি কোনোবাৰ ক্ৰিয়েটৰ ষ্টুডিঅ' লেখা বুলি নাথাকে, ক্ৰিয়েটৰ ষ্টুডিঅ' যদি লিখা বুলি নাথাকে, যদি বেলেগ কিবা লেখা থাকে বা বিটা ষ্টুডিঅ' বা কি এনেকুৱা ধৰণৰ লেখা থাকে, তেতিয়াহ'লে আমি কমেণ্ট বক্সত জনাব, বুজি দিবলৈ চেষ্টা কৰিম কেনেকৈ সেইটো ভেৰিফাই কৰা যায়। চিম্পলি ক্ৰিয়েটৰ ষ্টুডিঅ'ত ক্লিক কৰিব। ক্ৰিয়েটৰ ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা চাৰ্ট আহিব। এই ছাইডেৰে আপুনি চিম্পলি চেনেল বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰি দিয়ক। তাতে ক্লিক কৰি দিয়াৰ পিছত এই যে দেখিব পাৰে এইটো মোৰ চেনেল হয় আৰু এইটো পাৰ্টনাৰ ভেৰিফাইড বুলি লেখা আছে, মানে মই ভেৰিফাইড কৰি নিছোঁ। আপুনি কেনেকৈ ভেৰিফাইড কৰিব? ইয়াতে থাকিব চিম্পলি লেখা থাকিব ভেৰিফাই বুলি। চিম্পলি তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আহিব চিলেক্ট কৰিব আহিব নিজৰ কাউণ্ট্ৰি বুলি। তাতে চিম্পলি নিজৰ যিটো কাউণ্ট্ৰি আছে ইণ্ডিয়া, আমি ইণ্ডিয়া বুলি আমাৰ কাউণ্ট্ৰিটো চিলেক্ট কৰি ল'ম। তাৰপিছত দুটা অপশ্যন থাকিব যে তুমি এই ভেৰিফাইড যে কৰিব, এইটো কলৰ যোগেদি বা টেক্সটৰ যোগেদি ভেৰিফাইড কৰিব। তা আমি চিম্পলি তাতে টেক্সট বুলি লেখা থাকিব, এই টেক্সটত ক্লিক কৰি ল'ম। তাৰপিছত কি আহিব? তাৰপিছত যিটো নিজৰ মোবাইল নাম্বাৰ সেইটো খুজিব। তাতে চিম্পলি নিজৰ মোবাইল নাম্বাৰ আমাৰ মোবাইল নাম্বাৰেদি আমি জিমেইল খুলিছোঁ, সেই নাম্বাৰটো চিম্পলি আমি ক্লিক কৰি দিম। তাতে ক্লিক কৰি দিয়াত কি হ'ব যে এটা জিমেইল একাউণ্টৰ পৰা আমাৰ এটা নাম্বাৰ আহিব। সেই নাম্বাৰটো OTP আহিব। সেই OTPটো তাতে OTPটো মাৰি দিম। তাৰপিছত ছাবমিট বুলি লিখা থাকিব, তাতে ক্লিক কৰি দিয়াৰ পিছত আমাৰ পূৰা আমাৰ একাউণ্টটো ভেৰিফাই হৈ গ'ল। পূৰা 70%, 80%, 90% ক'ব গ'লে 90% পৰ্যন্ত আমাৰ একাউণ্টটো ভেৰিফাই হৈ গ'ল। তাৰপিছত আমি দেখিব পাম এই মনিটেশ্যন অপশ্যনটো আমাৰ নট ইনেবল আছে। আৰু এইটো ইনেবল তেতিয়া হ'ব, আপুনি এতিয়া ভিডিঅ' চাৰিব পাৰে নিজৰ একাউণ্টত ভিডিঅ' চাৰিব পাৰে, কোনো টেনশ্যন নাই। এতিয়া ভিডিঅ' চাৰি দি থাকক। আপোনাৰ যদি 1000 ছাবস্ক্ৰাইব হৈ যায় আৰু 4000 ৱাচ টাইম যদি পাৰ হৈ যায়, তেতিয়া আপুনি নটিফিকেশ্যন পাই যাব যে আপোনাৰ যিটো মনিটেশ্যন সেইটো ভেৰিফাই কৰিবলৈ। আৰু ইয়াতে আহি তেতিয়া আপুনি ভেৰিফাই কৰিব পাৰিব। ধন্যবাদ, আজিলৈকে ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।